হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাবলৈ ওলাইছোঁ। আজি দেখিছেনে এইফালে বহুত বৰষুণ দি আছোঁ। আজি ছানডে, ৰাতিপুৱাৰ পৰা বতৰটো ভাল নহয়, বহুত বৰষুণ দি আছে। এফালে আমি ওলাই যোৱা কথা আছিলে, মানে বাহিৰত খাম বুলি ভাবিছিলোঁ। ছানডে যিহেতু মানুহজন ঘৰত থাকে, তাৰপৰা খাম বুলি ভাবিছিলোঁ। তথাপিও মানুহজন ডিউটিলৈ গ'ল, তাৰপৰা ডিউটিৰ পৰা এতিয়া আহিলে, সোনকালে গুচি আহিলে। তাৰপিছত এতিয়া ল'ৰাটোক মানে যাম বুলি ক'লোঁ যে সি পূৰা মানে একদম যাবলৈ উৎপাত লগাই আছে। পূৰা সেইটো পোৱালিটো সি পূৰা উৎপাত লগাই। এতিয়া আমি যাম। এতিয়া দেখিছে নাই বাৰু বৰষুণটো দেখিছে? যিমান মানে ভাবিছোঁ বৰষুণটো আৰু বেছিকৈ বাঢ়ি গৈছে। এতিয়া ভাবিছোঁ 1টামান বজাত আমি যাম বুলি। তো ক'লৈ যাম আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। এতিয়া 12টামান বাজিলে, এতিয়াও বৰষুণটো মানে একদম কমাই নাই। পূৰা বৰষুণ মানে আহিয়ে আছে আৰু বৰষুণ কমাই নাই, বৰষুণ দিয়ে আছে। তাৰপিছতে ভাবিলোঁ কি ভাতটো বনাই থৈ দিওঁ, যদি যোৱা হয় তেতিয়া মানে ভাতটো খোৱা নহ'ব, আৰু যদি নাযাওঁ মানে তেতিয়া ভাতটো যাতে ঘৰতে খাই দিব পাৰোঁ, সেইটো কাৰণে মানে ভাতটো বনাই ল'লোঁ। তাৰপিছতে এফালে এতিয়া দেখাম হা, বৰষুণ দি আছে চাব হা। এইয়া চব, এইটো মানে আমাৰ ঘৰৰ খিৰিকীৰ পৰা দেখুৱাই আছোঁ। এইয়া চব পূৰা বৰষুণ। তো এতিয়া মানে মই ভাতটো বনাই আছোঁ। আজি ভাতৰ লগত বনাইছোঁ, দাইল বনালোঁ আৰু পচলা ভাজি বনাইছোঁ। মায়ে কাটি দিলে পচলা, মই নাকাটোঁ দেই, হাতখন মানে ব্লেক কালাৰ হৈ যায়, মই সেইকাৰণে কাটিবলৈ অকণমান বেয়া পাওঁ। এইফালে বনাই থৈছোঁ ভেন্দি দিয়া দাইল, পাঁচফোৰণ দি তেল মাৰিছোঁ, আৰু ইফালে গেছত ভাজি বহাই থৈছোঁ। এইফালে বনাই আছোঁ ভাজি, এইফালে ভাজি বনাই আছোঁ। কেৰাহীখন দেখি কোনো একো নক'ব হা, এখন মানে লোহাৰৰ কেৰাহী হয়, সেইকাৰণে মানে কি হ'ল বস্তুটো ক'লা পৰি গ'ল। মানে মায়ে কেতিয়াবা জুইটো বহাই দিয়ে সেইকাৰণে। এতিয়া আমি আহি গ'লোঁ নিজৰ ৰুমলৈ, আৰু এতিয়া দেখিছেনে এইফালে ল'ৰাই মোবাইল চোৱাত বিজি। এতিয়া ওলাই লওঁ আৰু তাক উলিয়াই মেলি ল'লোঁ। সি মোবাইলটো চাই থাকোঁতে মই ওলাই লওঁ আৰু এতিয়া। এতিয়া আমি যাবলৈ ওলাইছোঁ, বৰষুণটো অলপ কমিছে আৰু এতিয়া আমি ওলাই মেলি ৰেডি। আমাৰ দেহা এইফালে ওলাই মেলি আহিলে, মানে ঘৰৰ কাম লাগি আছে, সেইকাৰণে ঘৰত অলপ খেলিমেলি হৈ আছে। আৰু এতিয়া দেউতাকে আনিব গৈছে ৰিক্সা। স্কুটিত যাব নোৱাৰোঁ কাৰণ বৰষুণ দি আছে যে, তিতি যাব লাগিব, সেইকাৰণে দেউতাকে ৰিক্সা আনিব গৈছে। আৰু এতিয়া আমি যাম, ক'ত যাম আপোনালোকক দেখাই থাকিম। এয়া গোটেই বৰষুণেই বৰষুণ। এতিয়া বৰষুণ যাক অলপ এৰাইছে, বতাহটো মাৰি আছে, কিনকিনকৈ বৰষুণ পৰি আছে। আৰু ৰিক্সাখন আহক, তাৰপিছত আমি যাম। কি হ'ল, ৱেইট কৰিছা নি? ক'লৈ যোৱা? ক'ত ফুৰিব যোৱা? তোমাৰ কেইবছৰ হৈছে? ৰিক্সা ঘৰৰ আগত নাপালোঁ, সেইকাৰণে অলপ ওলাই যাবলগীয়া হ'ল চাৰিআলিলৈকে। এয়া দেউতাকে আৰু সি আগত গৈ আছে দেই। আইতাকে সেয়া আইতাকক দেখিলে আইতাকক বাই দি থৈ গৈছে। ৰিক্সা পাই গ'লোঁ, আৰু এতিয়া আমি গৈ থাকোঁ। ব'লক আপোনালোকক লৈ যাওঁ লগত। দোকানত কৰিব নালাগে বোলে, মই নাথাকিলে যাব। তো এতিয়া আমি আহি পাই গ'লোঁ শিৱসাগৰৰ মাজমজিয়াত থকা ফুড আড্ডালৈ। আৰু আহক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। আজি আমি দিনৰ লাঞ্চটো তাতে কৰিম বুলি আহিছোঁ, আপোনালোকক দেখুৱাই থাকোঁ। ইমান ধুনীয়াকৈ যে ভিতৰৰ যে ডেক'ৰেশ্যনখিনি কৰিছিলে,
ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ। এইফালে বহিবলৈ চিটিং এৰিয়া আছে, ইমান ধুনীয়াকৈ এইবিলাক ৱালত পেইণ্টিং কৰি থৈছে। আমাৰ ল'ৰাটোৱে চৰাই ভাল পাইছে, চৰাইকেইটা দেখি ওচৰতে বহি ল'লেগৈ। আৰু এইফালে চব ইমান ধুনীয়াকৈ অসমৰ চাহ বাগিচা ইমান ধুনীয়াকৈ ৱালত আঁকি থোৱা আছে, খুব ধুনীয়া লাগিছে। আৰু তাত দেই প্ৰাইচটো বহুত ৰিজনেবল হয়, বহুত কম দামতে বহুত টেষ্টি খানা পোৱা যায়। তো এতিয়া আমি যাম, অৰ্ডাৰ দিমগৈ, কি খাওঁ চাই ল'মগৈ। আৰু ইয়াত এটা সুবিধা আছে জানে নাই, টেবুলতে স্কেন কৰি আপুনি মেনুখন চাই ল'ব পাৰে। হাজবেণ্ড আহিলে আৰু এতিয়া আমি যাওঁ কিবা এটা খাই লওঁগৈ। তাত ভাত খোৱাখিনি ভিডিঅ' কৰিবলৈ নহ'লে, কিয়নো ল'ৰাটোক খুৱাই দিবলগীয়া হ'ল যে, সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। ফটো আছে, সেইকেইখনকে মই পিছত লগাই দিম। আৰু এয়া দেখিছে না, ল'ৰাই এতিয়া সন্ধিয়া আমি আহি পালোঁ, শুই মেলি উঠিলে ল'ৰা চাহ তাহ খাই আজৰি। আৰু এতিয়া দেহাই পঢ়াবোৰ বেয়া কৰিছিলে যে বক্সটো সামৰি আছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক এটা কৰি দিব বা